और अपना 35 कार्टन अपना मैकडवेल नंबर 1 टोटल हमारा 75 कार्टन আমি সিজ কৰিছোঁ ড্ৰাইভাৰ আৰু হেণ্ডমেনক আমি আটক কৰিছোঁ আৰু ড্ৰাইভাৰৰ নামটো বিক্ৰম ৰায় বিক্ৰম ৰায় নেকি বিক্ৰম ৰায় দেউতাৰ নাম ইন্দ্ৰ বাহাদুৰ ৰায় ঘৰটো ক'ত তোমাৰ গোলাঘাট কোন গাঁও গোলাঘাট বৰপথাৰ থানা কি পৰে বৰপথাৰ আৰু তোমাৰ ঘৰ ক'ত কি নাম তোমাৰ হেণ্ডমেন ৰমেশ ৰায় দেউতাৰ নামটো কি আছিলে বুদ্ধিমান ৰায় ঘৰটো ছাগলীপথাৰ গোলাঘাট বৰপথাৰ নহয় জানো আৰু তেওঁলোক দুইজনকে আমি আটক কৰিছোঁ আৰু এইখিনি আমি এতিয়া জব্দ কৰিছোঁ জব্দ কৰাৰ পিছত আপোনালোকে বস্তুখিনি দেখিছে গোটেই কাৰ্টনসহ আমি কি এইটো আনাটো কত ধৰা নাই নেকি গেটত কত ধৰা নাই ইয়াত কেনেকৈ ধৰা পালে চেকিং হৈছে চেকিঙত ধৰা পৰিছে হয় এইটো আপোনাৰ নাম কওকচোন মোৰ নাম বিক্ৰম ৰায় হয় আৰু কেইজন এইটো আনাটো আমি দুজন অকল আছোঁ কেই কাৰ্টুন 75 ক'ত ল'ব এইটো RS FC নম্বৰ 1 তাৰপাছত বিয়াৰ আছে কিংফিছাৰ ক'ত লৈ যাব এইটো ইম্ফাল এইটো কাৰ্বিআংলঙৰ পৰা লৈছে না ক'ৰ পৰা লৈছে এইটো হয় মেঘালয়ৰ পৰা তাত কেতিয়া নিছে তাৰ পৰা কালি আনিছোঁ এই গাড়ীটাত কি আছে এতিয়া এতিয়া মুৰ্গী দানা আছে তাত মুৰ্গী দানা আৰু আনাটো কি আনিছে মুৰ্গী দানা আৰু বেলেগ দানা আছে মুৰ্গী দানা আৰু এইটো গাহৰি দানা আছে মাছ দানা আছে আচল মালিক নামটো কৈ দিয়াচোন গাড়ী মালিকৰ নাম মতি গৌতম মণিপুৰৰ নামটো এইটো মালিকটো এই ৰাজেশ কি লিখে ৰাজেশ থাপা ইম্ফল মানুহ ইম্ফালৰ গাড়ী মালিকৰ নাম কৈছোঁ গাড়ী মালিকৰ নাম মতি গৌতম আৰু গাড়ী নম্বৰ ক'ব পাৰিব পাৰি NL 07882397 আপুনি কি আছে ড্ৰাইভাৰ মই ড্ৰাইভাৰ আৰু গাড়ী মালিকটো জানে না নাজানে এইটো নাজানে নাজানে আপোনালোকে চুপচাপ ফেলাই আনিছে এইটো ফাৰ্ষ্ট টাইম কৰিছোঁ ফাৰ্ষ্ট টাইম মানুহে একেলা